কবিতাৰ শিৰোনাম মেদিনী, কথা আৰু আবৃত্তি ৰীতামণি বৰা। হৃদয়খন যদি মই তোমাক দিওঁ, তাৰ বিনিময়ত তুমি কি দিবা? এখন হৃদয় য'ত আল ফুলে থাকিব পাৰোঁ মই। গোলাপ ফুলৰ দৰে আলাসত থাকি নিজকে পাহৰিব নোৱাৰোঁ মই হ'ব খোজোঁ কথনা ফুলৰ দৰে শুদ্ধ বগা, অমংগলৰ নাথাকে য'ত কোনো ঠিকনা। চূৰ্ণ বিচূৰ্ণ কৰি যদি আবদ্ধ ৰুমত এৰি দিয়া এই হৃদয়, জ্বলাব পাৰিবা জানো অন্ধকাৰৰ মাজত পোহৰৰ শলিতা? শালিকা চৰাইৰ দৰে কিয়নো আগে পিছে দৌৰি ফুৰো তোমাৰ অকৃত্ৰিম মৰমেৰে ভৰা হৃদয়খনৰ সুবাস অনুভৱ কৰোঁ আঁতৰৰ পৰা। কি নিশ্চয়তা আছে এই সুকোমল হৃদয় তোমাক উচৰ্গা কৰাৰ পাছত মই যদি হওঁ অৱহেলিত, পাৰিবা জানো মোৰ দুখত দুখী হ'ব? বৰষুণৰ টোপালে দেহ মন পুলকিত কৰিব, ব্যৰ্থতাৰ সিপাৰত ৰৈ গছলতিকাবোৰে হেঁপাহেৰে এজনে আনজনক সাবটি ধৰিব। মৌন ওঠৰ পৰশত, প্ৰেমৰ স্পৰ্শত গছবন প্ৰাণ পাই নাচি উঠিব। ফাগুনৰ প্ৰথম জাক বৰষুণ ধৰালৈ শান্তভাৱেই নামি আহিব। মেদিনীৰ নিস্তব্ধ সুৰ বৰ্তমান গোটেই বিশ্বত জিলিকি উঠিব। প্ৰতিটো খোজত, প্ৰতিটো শব্দত জগতত নতুনত্ব প্ৰাণ পাই বিয়পি পৰিব। আৰু সেইদিনাই এই হৃদয় তোমাৰ হ'ব, বিনিময়ত প্ৰতিশ্ৰুতি ল'ব তোমাৰ পৰা আজীৱন তুমি মোৰ কাষত থকাৰ।